নমস্কাৰ, মই কল্যাণ মৰাণে কৈছোঁ কে মঞ্চ ব্লগৰ পৰা। আজি বহুত দিনৰ মূৰত এটা ভিডিঅ' বনাব লৈছোঁ। ভিডিঅ'টো হ'ল বেলেগতকৈ বেলেগ, অলপ ব্যতিক্ৰম। তো আপোনালোকে চাই কেনেকুৱা পায় কেনেকুৱা নাপায় আপোনালোকে কমেণ্টৰ জৰিয়তে কমেণ্ট কৰিব। ভিডিঅ'টো বলক আৰম্ভ কৰোঁ, বৰ বেছি দেৰি নকৰি। তো গৈ আছোঁ এতিয়া চাইকেলত, গৈ মেলি এতিয়া পামগৈ, অলপ দেৰি লাগিব। কি বস্তু দেখাওঁ আপোনালোকক নক'ম আৰু ভিডিঅ'টোৰ যোগেদি আপোনালোকে চাই মেলি ক'ব কেনেকুৱা লাগিছে, কেনেকুৱা পৰিৱেশ। তো বলক এতিয়া। বন্ধুসকল, আপোনালোকে দেখিছে এখনৰ পথাৰৰ মাজত মই আছোঁ। মই ভিডিঅ'টো প্ৰথমতে কৈ আছিলোঁ মানুহটো অলপ ব্যতিক্ৰম বুলি, সেইটো কাৰণে চব এইটো চব ইমান ধুনীয়া এটা পৰিৱেশ। মানুহে আহে পথাৰৰ টাইমত, কিন্তু আমি আহিছোঁ পথাৰৰ শেষ হোৱা টাইমত, অৰ্থাৎ পথাৰ চাবলৈ। ইমান এখন ধুনীয়া চাৰিওফালে একদম সেউজীয়া পৰিৱেশ। চব যোনফালে চাই মুঠতে অকল ধাননি পথাৰ, চকুৱে যিমানলৈকে মনি পায় সিমানলৈকে অকল ধাননি পথাৰ আৰু ধাননি পথাৰ। এইফালে লাগি আছে মানুহ, দেখাইছোঁ চব এইখিনি এতিয়াও লাগি আছে ইয়াত মানুহ। দেখিছে, ইয়াত আমি অহাৰ মূল কাৰণটো হ'ল পৰুৱা লাগি পৰিছে নাই এইবোৰ চাবলৈ আহিছোঁ আমি। ক'ৰবাত ধানবোৰ ক'ৰবাত পোক লাগিছে, এইবোৰ দেখিছেনে? এইবোৰ চব বেমাৰ হয়, এইবোৰ দেখিছেনে? বেমাৰ হয়। এইবোৰ চব এইবোৰ পোক লাগি গৈছে। ধাননি পথাৰত আচলতে বেমাৰ কেনেকুৱা ধৰণৰ বেমাৰ আহে আপোনালোকক দেখাইছোঁ ৰ'ব। এইবোৰ চাব হা, এইবোৰ দেখিছেনে? এইবোৰ গছবোৰ দেখিছেনে? এইখিনি গছ চব এইখিনি চব গোটেই পাত চাতবোৰ খাই মেলি অৱস্থা বেয়া। যদি এইটো সময়তে যদি আমি যদি ধানখিনিক যদি আমি দৰৱ নিদিওঁ বা ঔষধ নিদিওঁ নহয় নিচিতিয়াও, নহ'লে সম্পূৰ্ণ খাই খতম কৰিব লাগিব। দেখিছে নহয় এইবোৰ? এতিয়া আৰু এটা দেখাম বেমাৰ আপোনালোকক হা, এইটো দেখিব হা। এই গছজোপাত দেখিছেনে? এই গছজোপা এইকেইটা দেখিছেনে? এইবোৰ কিছুমান হালধীয়া পৰি গৈছে, ওপৰফালে হালধীয়া, তলৰফালে অলপ সেউজীয়া হৈ গৈছে। এইবোৰ হ'ল একোটা বেমাৰ হয়। ইয়াত যদি তলত চাওঁ নহয়, তলত এটা পোক আছে। এই গুৰি পোকটো তলতে কুটি দিছে, ইয়াতে কুটি দিছে চব। এইটো সাধাৰণভাৱে থুই পোক বুলিয়ে কয়। এইটো দেখিছেনে? ইয়াতে কুটি দিছে, তো সেইটো কাৰণে পাতখিলা পকি গৈছে। সেইকাৰণে যদি আমি এইবোৰতে যদি ইহঁতক অলপ আপতাল নকৰোঁ নহয়, নহ'লে ধানৰ অৱস্থা একদম বেয়া হৈ যায়। এইবোৰতে আহি মেলি সকলো খেতিয়কে এইবোৰতে যদি আমি ভালকৈ দৰৱ নিদিওঁ, অৱস্থা বেয়া হৈ যাব তাৰমানে। সেইটো কাৰণে এটাই আহ্বান, ভালকৈ দৰৱ দিয়ক। ইমান কষ্ট কৰিছে যেতিয়া ফলটো পাব লাগিব ন। কৃষকৰ এটাই সপোন থাকে, ধাননি পথাৰখনত কষ্ট কৰি মেলি একদম ইমান কষ্ট কৰি মেলি তাৰমানে এতিয়া জানো অলপ পাব লাগে, হয় নহয়? কিছুমান জেগাততো এতিয়া বৰষুণেই নাই, ৰ'দ বুলি কৈছে। কালি পৰহি নিউজততো তেনেকেই কৈছে, ৰ'দৰ কাৰণে গোটেই ধাননি পথাৰবোৰ ফাটি গ'ল। আমাৰ ফালে বাৰু তেনেকুৱা অৱস্থা হোৱা নাই এতিয়ালৈকে। তথাপিও যদি এনেকৈ যদি আপতাল নকৰোঁ ধাননি পথাৰখনত, তেনেহ'লে কি হ'ব? আমাৰ ধানৰ যিমান উৎপাদন পাব লাগে সিমান উৎপাদনটো আমি নাপাম। তো সেইটো কাৰণে এইবোৰতে আহি মেলি পূৰা দাৱাই দি মেলি ধুনীয়া কৰি পেলাইছে। এইফালে দেউতা লাগি আছে বাৰু, কাম লাগি আছে চব। আমি সেইকাৰণে আহিলোঁ তাৰমানে, সেইকাৰণে ক'লোঁ আপোনালোকৰ ভিডিঅ'টো প্ৰথমতে ব্যতিক্ৰমৰ ভিতৰত ব্যতিক্ৰম আমিবোৰ বুলি বুজিছোঁ। এতিয়া কৃষকসকলে এটা ভুল কৰে আমাৰ। ভুলটো হ'ল আচলতে এনেকুৱা ডাঙৰ ভুল নহয়, কিন্তু ভুলটো হ'ল এনেকুৱা যে ধানটো ৰোৱা হ'ল, ৰুই মেলি অলপ দিন ৰেষ্ট ল'লে, ৰৈ মেলি আহে কিছুমানে পাহৰি থাকে। পাহৰি থকাৰ কাৰণটো হ'ল আলি যোনবোৰ কিছুমান মানুহ আলি উঠেতো, সেই আলিবোৰৰ মাজে মাজে কিছুমান গাঁত হৈ যায়। গাঁত হৈ যোৱাৰ ফলত পানীটো গৈ থাকে, মানে ধাননি পথাৰ দুবাটোত পানী নাথাকে। এই পানী নথকাৰ ফলততো বনটো উঠিবলৈ বেছি সহজ হয়। ধাননি পথাৰখন শেষ হোৱাৰ পাছত, মানে ধান ৰুই শেষ হোৱাৰ পাছত আহিব লাগে, আহি মেলি এই আলিবোৰ মুদুৱাই দিব লাগে। ফলত পানীটো অলপ জমা হৈ যাব। জমা হৈ গ'লে ধানবোৰ অলপ পানী পাই থাকিব, নিয়মিতভাৱে পানী পাব। সেইটো কাৰণে ধানটো ভাল হৈ যাব। সেইকাৰণে মই এতিয়া মাজে মাজে চাই আহিছোঁ, এইটো মাজৰ আলি এইটো
গছটো ভঙা নাই এতিয়ালৈকে। এইবোৰ ধান মুৰুৱাই দিলোঁ মানে আলিবোৰ মুৰুৱাই দিয়াৰ ফলত এতিয়া এইবোৰ দেখিছেনে পানী অলপ অলপ আছে। এনেকৈ পানী থাকিব লাগিব তেতিয়া ভাল হয় তাৰমানে। দেখিছে প্ৰাকৃতিক মনোমোহা এটা দৃশ্য, কি যে ধুনীয়া এটা পৰিৱেশ। কিন্তু ইয়াত এতিয়া অলপ বৰষুণ দি মেলি পানীটো উঠি গ'ল। ইয়াত ঢৌ দিয়া মেইন কাৰণটো হ'ল যে ইয়াত ঢৌ দিলে এইফালে তোমাৰ এইফালে পথাৰ ৰোৱা নাই, দেখিছেনে এইবোৰ পানী ৰোৱা নাই, এই ধান ৰোৱা নাই এইবোৰ। এইফালে খান্দি দিলে তাত যদি পানী গোট খাই যাব ন, এইফালে সোমাই পিনি ৰুব পাৰিব। প্ৰচেছটো হৈছিলে সেইটো প্ৰচেছত, কিন্তু এইটো কাম নাখাটিলে। কেলৈ নাখাটিলে? বৰষুণ দি দিলে পিছদিনা এইটো ভাঙি গ'ল, সেইফালে পানী এনেও সোমালে। চাওক, অৱশেষত আমি ঘৰলৈ যাবলৈ ওলাইছোঁ। এতিয়া 10 বাজিল। মোৰ আহি আছে দেউতা পিছফালে আহি আছে, আহি মেলি এতিয়া আমি ঘৰলৈ যাম। এতিয়া এঘণ্টা লাগিব ঘৰলৈ পাওঁ মানে। দীঘলীয়া নকৰোঁ ভিডিঅ'টো, ইয়াতে পথাৰত আহি পথাৰতে সমাপ্ত কৰোঁ ভিডিঅ'টো। যদি আপোনালোকে ভিডিঅ'টো চাই ভাল পায় তেনেহ'লে লাইক কমেণ্ট শ্বেয়াৰ কৰিবলৈ একদম নাপাহৰিব। যিমান পাৰে ভিডিঅ'টো শ্বেয়াৰ কৰিব। তো বাই বাই।